নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দ্য ভইচ অফ লখিমপুৰ অফিচিয়েল ইউটিউব চেনেল। বন্ধুসকল, আজি আমি কথা পাতিবলৈ গৈ আছোঁ ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য ৰাজ্য অৰুণাচল প্ৰদেশৰ বিষয়ে কিছু আচৰিত আৰু ৰোমাঞ্চকৰ তথ্য। তেন্তে বলক বন্ধুসকল, অলপো সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी आउ चढ़ी। অৰুণাচল প্ৰদেশ ভাৰত গণৰাজ্যৰ এখন উল্লেখযোগ্য ৰাজ্য। এই ৰাজ্যখন উত্তৰ পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূবে ম্যানমাৰ আৰু উত্তৰে চীন দেশ অৱস্থিত। তিনিওপিনৰ পৰা দেশৰ সীমা হোৱাৰ বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব বহুত অধিক। সংস্কৃত ভাষাত অৰুণাচল প্ৰদেশৰ অৰ্থ পুৱতিৰ আলোকেৰে আলোকিত দেশ। উত্তৰ পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য উঠা দেশ বুলিও জনা যায়। উত্তৰ পূব ভাৰতৰ আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহসংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু বাৰ্মা পথ অৰ্থাৎ ষ্টীল ৱেৰ পথ ৰাজ্যখনৰ পূব প্ৰান্তেদি পাৰ হৈ গৈছে। পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতল ভূমি। ৰাজ্যখনৰ 2/3তকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা। অৰুণাচল প্ৰদেশত অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰাধান্য বহুত অধিক। 1981 চনৰ লোকপিয়ল অনুসৰি জানিবলৈ পোৱা গৈছে যে অৰুণাচল প্ৰদেশত প্ৰায় 79% অনুসূচিত জাতি জনজাতিৰ লোকে বাস কৰে। ই সমগ্ৰ ভাৰতৰ অনুসূচিত জনজাতিৰ ভিতৰত প্ৰায় 7%। ইয়াত প্ৰধানকৈ 20টা জনগোষ্ঠীয়ে বাস কৰে। এওঁলোকৰ বহুতো উপজাতিও আছে। প্ৰধান জনগোষ্ঠীসমূহ হৈছে আদি, নিশি, আপাটানি, তাগিন, খামতি, নুক্তে, ৱানছে, টাংছা, চিংফৌ, মেনপা, খুৰডুকপেন আৰু অকা ইত্যাদি। ফেব্ৰুৱাৰী 1987 চনতে গঠন হোৱা ৰাজ্যখনৰ ৰাজধানী চহৰ হৈছে ইটানগৰ। ৰাজ্যখনৰ মুঠ জিলাৰ সংখ্যা 16খন। বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰাজ্যপালজনৰ নাম হৈছে ব্ৰিগেডিয়াৰ BD মিশ্ৰ। লগতে মুখ্যমন্ত্ৰীজনৰ নাম হৈছে প্ৰেমা খাণ্ডু, যিজন বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰে। বৰ্তমান ৰাজ্যখনৰ বিধানসভা আসন হৈছে 60খন আৰু লোকসভাৰ আসন হৈছে 2খন। অৰুণাচল প্ৰদেশৰ মুঠ মাটিকালি হৈছে 83,743 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অৰুণাচল প্ৰদেশৰ মুঠ জনসংখ্যা হৈছে 13,82,611 জন, যি জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে 26 নম্বৰ স্থানত আহে। বন্ধুসকল, ভিডিঅ'টোত আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ ভিডিঅ'টো এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিব। আৰু যদি চেনেলটোত প্ৰথম আহিছে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি কোন ঠাইৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ইতিমধ্যে জনাইছোঁ যে অৰুণাচল প্ৰদেশক 16খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে। জিলাসমূহৰ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সুচাৰুৰূপে পৰিচালনা কৰাত সহযোগ কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিচ অধীক্ষকে পৰিচালনা কৰে। অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সময়ত তেওঁলোকে নৃত্য কৰি
ভোজ ভাত খাই আনন্দ লাভ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱসমূহত খেতি ভাল হ'বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱাৰ বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতাৰ বাবে উদযাপন কৰা হয়। অন্যহাতেদি ধাৰ্মিক উৎসৱসমূহত পুৰোহিতক নিমন্ত্ৰণ কৰি নিজ জনগোষ্ঠীৰ লোকসকলৰ মাজত আয়োজন কৰা হয়। ৰাজ্যখন সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া। বছৰৰ 12 মাহতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বিভিন্ন উৎসৱ এই ৰাজ্যখনত পালন কৰে। এই দৃষ্টিমতে অৰুণাচলক উৎসৱ আয়োজন কৰাৰ প্ৰদেশ বুলিও ক'ব পাৰি। অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহে উদযাপন কৰা প্ৰায় সকলোবিলাক উৎসৱতে জীৱ-জন্তু বলি দিয়াটো তেওঁলোকৰ এটা ধৰ্মীয় ৰীতি। আমি জ্ঞাত যে অৰুণাচল প্ৰদেশত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা হয়। তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য উৎসৱ হৈছে নয়ুকাম, তামলাডু, ৰে, উজিয়ালে, বৰিবুট, লোচাৰ, মুপিন ইত্যাদি। মই উল্লেখ কৰা উৎসৱকেইটাৰ ভিতৰত মুপিন নামৰ উৎসৱটো এপ্ৰিল মাহত পালন কৰা হয় আৰু বাকীকেইটা উৎসৱ ফেব্ৰুৱাৰী মাহত পালন কৰা হয়। যাতায়াতৰ ক্ষেত্ৰতো ৰাজ্যখন পিছ পৰি থকা নাই। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে ৰাজ্যখনৰ ৰাজধানী চহৰ ইটানগৰক অসম আৰু ভাৰতবৰ্ষৰ লগতে সংযোগ কৰিছে। অৱশ্যে ৰাজধানী ইটানগৰত কোনো বিমানবন্দৰ নাই যদিও নাহৰলগুনত এটা হেলিপেড আছে। ইয়ালৈ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা নিয়মীয়াকৈ হেলিকপ্টাৰ চলাচল হয়। 2014 চনত ইটানগৰৰ ওচৰৰ নাহৰলগুনলৈকে ব্ৰডগজ ৰেল সেৱা সম্প্ৰসাৰণ কৰা হৈছিল। 7 এপ্ৰিল 2014 তাৰিখৰ দিনা তেজপুৰ চহৰৰ ডেকা গাঁৱৰ পৰা নাহৰলগুনলৈ প্ৰথমখন যাত্ৰীবাহী ৰেল চলাচল হয়। গুৱাহাটীৰ পৰা নিয়মিতভাৱে ইটানগৰলৈ বাছ অহা যোৱা কৰাৰ সুবিধাও উপলব্ধ আছে। ইতিমধ্যে আলোচনা কৰা সকলো বিষয়ৰ উপৰিও পৰ্যটনৰ ক্ষেত্ৰতো ৰাজ্যখন যথেষ্ট আগবাঢ়ি আছে। ইটা দুৰ্গ হৈছে অৰুণাচল প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। ইটা দুৰ্গৰ অৰ্থ হৈছে ইটাৰে নিৰ্মিত দুৰ্গ। এই দুৰ্গটো 1400 অথবা 1500 শতিকাৰ আগভাগতে নিৰ্মিত কৰা হৈছিল। এটুকুৰাৰ ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল। 16,200 ঘনমিটাৰৰ এই বিশাল দুৰ্গটোক কিছু বিদ্বান লোকে জিতাৰী বংশৰ ৰামচন্দ্ৰৰ মায়াপুৰ বুলি চিহ্নিত কৰিছে। এই দুৰ্গটোত 3টা দিশ, পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত 3খন দুৱাৰ আছে। ৰাজ্যখনৰ ইটানগৰ চহৰৰ প্ৰায় মাজমজিয়াতে অৱস্থিত জৱাহৰলাল নেহৰু মিউজিয়ামটো সমগ্ৰ ভাৰতবৰ্ষৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অন্যতম পৰ্যটনস্থলী। এই সংগ্ৰহালয়টোত ৰাজ্যখনৰ বিভিন্ন জাতি জনজাতিৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন বস্তু প্ৰদৰ্শন কৰা আছে। অন্যান্য পৰ্যটনস্থলীসমূহৰ ভিতৰত গংগা হ্ৰদ উল্লেখযোগ্য। গংগা হ্ৰদৰ স্থানীয় নাম হৈছে গেকৰ চিনৈ। নিচি জনজাতিৰ ভাষাত গেকৰ চিনৈ অৰ্থ হৈছে আবদ্ধ হৈ থকা পানী। বহুতো বৃহদাকাৰ শিলে এই হ্ৰদটো আৱৰি ৰাখিছে। বৰ্তমান এই হ্ৰদটো এটা বনভোজ কেন্দ্ৰলৈ পৰিৱৰ্তিত হৈছে। ইয়াত সাঁতোৰা আৰু নৌকাৰ সুবিধাও আছে। আদিম উদ্ভিদ, অৰ্কিড আৰু ঢেকীয়া জাতিৰ উদ্ভিদ হ্ৰদটোৰ আশে-পাশে পোৱা যায়। এই হ্ৰদটোলৈ বছৰটোত বিভিন্ন ঠাইৰ পৰা বিভিন্ন পৰ্যটক অহা দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যখনে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বহু সময়ত ৰাজ্যখনৰ পৰা বিভিন্ন ব্যক্তি উচ্চ শিক্ষিত হৈ সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। ৰাজ্যখনত বহুতো সৰু বৰ শিক্ষা প্ৰতিষ্ঠান থকাৰ লগতে ইটানগৰৰ নাহৰলগুনত এখন হোমিওপেথিক মহাবিদ্যালয় আৰু নিৰ্জুলিত অভিযান্ত্ৰিক আৰু প্ৰায়োগিক বিজ্ঞান শিক্ষাৰ বাবে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনলজি প্ৰতিষ্ঠা কৰা হৈছে।
বন্ধুসকল, পাহাৰ পৰ্বত নদ নদী গছ গছনি আৰু বিভিন্ন ভাষা ভাষীৰ লোকে বাস কৰা অৰুণাচল প্ৰদেশতেই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই পোনপ্ৰথমে সূৰ্য উদয় হয় বুলি জনা যায় আৰু অৰুণাচল প্ৰদেশক প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰিছে বুলি কিছু লোকে মত প্ৰকাশ কৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি ইমানতেই সমাপ্ত কৰিব লাগিব। অৰুণাচল প্ৰদেশৰ বিষয়ে আৰু কিছু তথ্য জানিব বিচাৰিলে আমাৰ কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটা বেলেগ ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় হিন্দ।